গোলাঘাট জিলাত বানৰ বিভীষিকা অব্যাহত থকাৰ মাজতে বানপীড়িত লোকসকলৰ কাষত থিয় দিছে বিভিন্ন স্বেচ্ছাসেৱী সংগঠন। কণ্ঠধ্বনি শিল্পী সমাজ আৰু সচিব ফাউণ্ডেশ্যনে খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰাৰ মাজতে এজন বানপীড়িতৰ মৃত্যুৰ ঘটনাই সমগ্ৰ অঞ্চলত শোকৰ ছাঁ পেলাইছে। ৰাজ্যজুৰি অব্যাহত থকা প্ৰলয়ংকাৰী বানপানীৰ ফলত গোলাঘাট জিলাৰ বহু অঞ্চল এতিয়াও জলমগ্ন হৈয়ে আছে। বানৰ কবলত পৰি শতাধিক পৰিয়ালে নিজৰ ঘৰ বাৰী এৰি পথৰ দাঁতি, উচ্চ স্থান আৰু অস্থায়ী আশ্ৰয় শিবিৰত আশ্ৰয় ল'বলৈ বাধ্য হৈছে। প্ৰতি বছৰৰ দৰে এইবাৰো নগাপাহাৰৰ পৰা নামি অহা বলীয়া বানে ঘৰবাৰী, চাহ বাগান, খেতিপথাৰ, ভঁৰাল আৰু নিত্য প্ৰয়োজনীয় সামগ্ৰী ব্যাপক ক্ষতি সাধন কৰি জনজীৱন সম্পূৰ্ণৰূপে বিপৰ্যস্ত কৰি তুলিছে। এনে সংকটৰ সময়ত বানপীড়িতসকলৰ কাষত থিয় দিছে কণ্ঠধ্বনি শিল্পী সমাজ আৰু সচিব ফাউণ্ডেশ্যনে। দেৰগাঁও দক্ষিণ উন্নয়ন খণ্ডৰ সভানেত্ৰী লাকী ফুকনৰ সহযোগত সংগঠন দুটাই কুপুহাটিং, নপমুৱা, কলিয়াপানী, ৰজনাঘাট, শালিকীহাট, আঠগাঁও আদি বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি খাদ্য সামগ্ৰী আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে। সংগঠন দুটাৰ এই মানৱীয় পদক্ষেপে দুৰ্যোগৰ সময়ত বহু বানপীড়িতৰ পৰিয়ালক কিছু সকাহ প্ৰদান কৰিছে। কিন্তু সহায় বিতৰণ কাৰ্যসূচীৰ মাজতে আজি পুৱা এজন বানপীড়িত লোকৰ আকস্মিক মৃত্যুৰ ঘটনাই সমগ্ৰ অঞ্চলত শোকৰ ছাঁ পেলায়। এই হৃদয় বিদাৰক ঘটনাই স্থানীয় ৰাইজৰ লগতে সাহায্য বিতৰণত জড়িত স্বেচ্ছাসেৱকসকলকো গভীৰভাৱে মৰ্মাহত কৰি তোলে। গোলাঘাটৰ পৰা মেঘালী শইকীয়াৰ সহযোগত খবৰ গোলাঘাট। চনৰ পৰা আছোঁ, ৭৫ চনতে বিয়া হৈ আহিছোঁ। তেতিয়াৰ পৰা বানপানী হয়, সৰু সৰুকৈ হয়, ইমান ডাঙৰ নহয়। মানুহৰ লোকচান হয়, কঠীয়া মঠীয়া মাৰি থৈ যায়, কঠীয়া ক'ৰবাৰ পৰা বিচাৰি বিচাৰি উলিয়ালে আনি ৰুলে মানে খেতিটো হয়। এইবাৰ ভিতৰলৈকে পানী, কোনো বছৰৰ ভিতৰত পানী নোসোমাই, এই বছৰে সোমাইছে। আমাৰ বহুত লোকচান, চব ৰাইজৰ পাণ নষ্ট, বাৰী শাক পাচলি নাইকিয়া কৰি নিছে। খেতিপথাৰ যে নাই, বাৰী শাক পাচলিও নষ্ট কৰি নিলে, ভঁৰালত থকা ধানকেইটাও তিতিলে। এনেকুৱা বানপানী, পানী বাঢ়িছে বুলি কৈছেহে, চাবলৈ এফালে আহোঁতে এফালে পানীয়ে বুৰিয়ে আহিলে, বস্তু আমি কিছু সামৰিবলৈ নাপালোঁ। আমাৰ তেনেকুৱাই বিলু হৈছে বাইদেউ। কি কাৰণে প্ৰতি বছৰ ইয়াত বানপানী হয় বুলি ভাবে? কিবা মথাউৰি নেকি? আমাৰ দুখন নৈ আছে, দুইখন নৈ পানীৰ লগে লগে বানপানী হয় বুলি ভাবোঁ। এতিয়া নৈ খান্দিছে, তিনিখন নৈ পায় আমাৰ। নৈ খান্দিছিলোঁ, নৈখনতে দুবছৰমান ইমান পানী নাই, নিয়মীয়া আহিছিলে। এইবাৰহে আৰু একেবাৰে পাণ তামোলবোৰ দেখি দুখ লাগি গৈছে। পাণবোৰ একদম যি ৰকম ৰান্ধিছিলোঁ, মই বুঢ়ী মানুহজনীয়ে পাণ বনাইছিলোঁ, চব জয় পৰি শুকাই আছে। অঁ, মই এনেই নাথাকোঁ। এতিয়া আলহী যোৱালে তামোল এখন দিবলৈকে পাণ এখিলা লাগে, সেইকাৰণে ৰুই কৰি লওঁ। নিজে আৰু পাণৰ ডাল এটা আনি ৰুই কৰি লওঁ। হয়, এইবাৰ ভিতৰত সোমাব পৰা অৱস্থা নাই। নাই নাই, এসপ্তাহতকৈ বেছি হ'ল, পানীৰ পৰা ক'তো থাকিবলৈ ঠাই নাই। ওখ জেগা বিচাৰি আহি ইয়াতে বহি আছোঁহি আৰু। চববোৰ মানে এইবোৰ নাৰ্চাৰী কৰিছিলোঁ, সেইবোৰ লাখ টকা বহুত নষ্ট হৈ গৈছে। খেতিৰ মাটি ৰোৱা তলকৈ আছে, আজিলৈকে একো উপায় নাই আমাৰ এতিয়া, নিৰুপায় হৈ আছে। খোৱা বোৱাটো ৰাতিয়ে দিনে ইয়াতে কৰি থাকোঁ, কেতিয়ালৈকে ইয়াৰ সাহাৰ্য পাই পেলাই। কৰে পানী সাহাৰ্য মানে চববোৰ পাইছে নে? পানী চববোৰ এতিয়ালৈকে বাৰু বৰ্তমান ঠিকে আছে আৰু পাইছে অলপ চলপ। বেছি হৈ গৈছে, মানুহ থাকিবলৈ জেগা নাই, সোমাবলৈ জেগা নাই, ঘৰ পানী আঁঠু। চৰকাৰে সুবিধা দুকোপ দিলে। কিমান মানুহ ইয়াত প্লাবিত হৈ আছে? কিমান মানুহৰ বানপানী উঠিছে? বানপানী 85 ঘৰ, 85 90 ঘৰ নহয় জানো? 90 ঘৰ। কি গাঁও এখন? কুপুহাটিং, নপমুৱা। আমি এতিয়া উপস্থিত আছোঁ কুপুহাটিং নপমুৱা গাঁৱত। এইটো আমাৰ এতিয়া আমি বৰ্তমান মাথাউৰিৰ ওপৰতে আছোঁ। আপোনালোকে দেখিছে গোটেই আমাৰ ৰাইজ মানে মাথাউৰিৰ ওপৰতে শিবিৰ কৰি পেলাই আছে। আজি গোলাঘাটৰ কণ্ঠধ্বনি শিল্পী সমাজ আৰু সচিব ফাউণ্ডেশ্যনক, যিহেতু মই দেৰগাঁও দক্ষিণ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী, তেখেতসকলক মই আমন্ত্ৰণ কৰি আনিছোঁ যে ৰাইজৰ মাজত যাতে কিবা এটা মানে সাহাৰ্য বিতৰণ কৰিব পাৰে। আৰু আমাৰ আমন্ত্ৰণ মৰ্মে সকলো সদস্য আহি পেলাই ইয়াত উপস্থিত হৈছেহি। আৰু খুব দুখৰ বিষয় যে আমাৰ ওচৰৰে এজন ব্যক্তি
কনকেশ্বৰ বৰা নে কি আছিলে উপাধিটো পাহৰিছোঁ মই, তেখেতৰ ইতিমধ্যে মৃত্যু হৈছে। আৰু খুব দুখৰ বিষয় যে তেখেতক মানে খৰি দিবৰ কাৰণে এতিয়া এডোখৰ শুকান জেগা নাই, খৰি খেৰৰ অভাৱ হৈছে। মানুহখিনি মানে খুব কষ্টত আচলতে আছে, কষ্ট পাইছে আচলতে খুব। গতিকে আমাৰ অনুৰোধ ৰক্ষা কৰি কণ্ঠধ্বনি শিল্পী সমাজ আৰু শশী ফাউণ্ডেশ্যনে আহি ইয়াত যি সাহাৰ্য বিতৰণ কৰিছে তাৰ বাবে আমাৰ তৰফৰ পৰা তেখেতসকলক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। আজি আমি গোলাঘাট কণ্ঠধ্বনি শিল্পী সমাজ আৰু শশী ফাউণ্ডেশ্যনৰ সহযোগত আহিছোঁ। দেৰগাঁও দক্ষিণ উন্নয়ন খণ্ডৰ সভানেত্ৰী লাকী ফুকনে আহ্বান কৰিছিলে এই ঠাই কপৌহোৱা কপৌহোৱাটিং নপমোৱা গাঁও, এই অঞ্চলৰ ৰাইজৰ অতিকৈ বানত ক্ষতিগ্ৰস্ত হৈছে আৰু আমি আজি সেইসকলৰ ওচৰলৈ আহিছিলোঁ সামান্য সাহাৰ্য আগবঢ়াবলৈ। আহি দেখিলোঁ এটা পৰিয়ালত এজন ব্যক্তি মৃত্যু হৈছে আৰু সেই পৰিৱেশটো দেখি আমি সঁচাকৈয়ে খুবেই দুখ পাইছোঁ, কাৰণ তেওঁলোকৰ মৃতদেহটো সন্মুখত লৈ ক'ত থ'ম কি কৰিম এনেকুৱা অৱস্থা হৈছে। তেওঁলোকৰ সেয়া নি পেলাই খৰি দিবলৈও তেওঁলোকৰ এডোখৰ ঠাই নাই বা খৰি নাই, তেনেকুৱা এটা অৱস্থা। আমি তেখেতসকলকো মাত লগাই আহিলোঁ আৰু এতিয়া আমি যাম। আমি প্ৰায় 50-60টা পৰিয়ালক সাহাৰ্য দিবৰ কাৰণে আমি প্ৰস্তুত হৈ আহিছোঁ। ইতিমধ্যে আমি 10-12টামান পৰিয়ালক দিয়া হৈ গ'ল আৰু বাকী থকাখিনি এতিয়া আমি দিম। আমাৰ লগত এয়া আমাৰ সতীৰ্থসকল আছে, লাকী কলিতাও আছে। চৰকাৰলৈ অনুৰোধ, আচলতে এই পৰিৱেশত এনেকুৱা হৈছে কিছুমান মানুহে পোৱাখিনিয়ে পাই আছে, নোপোৱাখিনিয়ে পোৱা নাই। যিয়ে ৰাস্তা কাষলৈ ওলাই গৈছে তেওঁলোকে পাইছে আৰু যিয়ে যাব পৰা নাই তেওঁলোকে একোৱে পোৱা নাই। গতিকে আমি অনুৰোধ জনাম যে ভিতৰ অঞ্চলত সোমাই আচলতে সেই ভিতৰৰ মানুহখিনিক যদি ওচৰৰ পৰা চাব পৰা যায় বা তেওঁলোকক দিব পৰা যায় তেওঁলোক বহুত উপকৃত হ'ব। আমিও চেষ্টা কৰিছিলোঁ আজি তেওঁলোকৰ ওচৰলৈ তেনেকৈ যাবলৈ, আৰু ইতিমধ্যে আমি SDRFৰ নাও মাতিছোঁ আৰু তেওঁলোক যদি আহে আমি তেতিয়া ভিতৰ অঞ্চললৈ গৈ পেলাই দিবলৈ চেষ্টা কৰিম।